আপোনালোকে বাৰু বইলিং ফ্ৰগ থিয়ৰীৰ কথা জানেনে? এটা বেং বা ভেকুলীক যদি উতলা পানীত পেলাই দিয়া হয়, সি লগে লগে জঁপিয়াই ওলাই আহিব। কিন্তু ঠাণ্ডা পানীত ৰাখি যদি লাহে লাহে গৰম কৰি থকা হয়, প্ৰথমে সি দেহৰ তাপমান বৃদ্ধি কৰিব। আৰু যদি পানীখিনি আৰু গৰম কৰা হয়, সি আকৌ দেহৰ তাপমান বৃদ্ধি কৰি গৈ থাকিব আৰু এনে এটা সময় আহিবগৈ যে সম্ভাৱ্য বিপদৰ কথা সি একেবাৰে গম নাপাব আৰু শেষত সেই উতলা পানীতেই তাৰ মৃত্যু হ'ব। এই কাহিনীটোৰ দ্বাৰা এটা কথাই বুজাব খোজা হৈছে যে আমিও কেতিয়াবা সেই বেঙৰ দৰেই আচৰণ কৰোঁ। সৰু সৰু সমস্যাক আওকাণ কৰি গৈ থাকোঁ। বাৰে বাৰে অহা চাপ, অপমান বা বেয়া অভ্যাসক স্বাভাৱিক বুলি মানি লওঁ। ভাবি চাওকচোন, এটা বিষাক্ত সম্পৰ্কত থাকি অলপ অলপকৈ অপমান সহ্য কৰি থকা মানুহজন, বা স্বাস্থ্যৰ প্ৰতি অৱহেলা কৰি এদিন ডাঙৰ অসুখৰ সন্মুখীন হোৱা মানুহজন, বা প্ৰতিদিনে কামৰ চাপ সহ্য কৰি থাকি এদিন হঠাতে ভাগি পৰা মানুহজন। তেওঁলোকৰ কাৰোৱেই বিপদ এদিনতে অহা নাছিল, ই লাহে লাহে আহিছিল। আৰু তেওঁলোকে প্ৰথমতে তাক আওকাণ কৰিছিল। সেয়েহে সৰু পৰিৱৰ্তনক বাৰে বাৰে আওকাণ কৰাৰ ফলতে এদিন ডাঙৰ বিপদৰ সন্মুখীন হৈছিল।